Good morning. আজি আপোনালোকৰ বাবে মোৰ চেনেলত এটা ৰেচিপি ভিডিঅ' লৈ আনিছোঁ মাৰ হাতৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো বলক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আৰু এয়া আছিলে ভীমকল, গুটিখিনি গুচাই লৈছিলোঁ। তাৰপিছত কলখিনিৰ জোখত এয়া পিঠাগুড়ি তাত মিলাই লোৱা হ'ব আৰু পিঠাগুড়িখিনি এনেদৰে দি লৈছে। আৰু তাৰ লগতে অলপমান চেনি আৰু অকণমান নিমখ দি দিছে। চেনি আৰু নিমখ দুয়োটাই দিলে আচলতে টেষ্টটো ধুনীয়া হয় খাবলৈ। আপোনালোকেও যদি দিয়ে দি ল'ব পাৰে। এতিয়া গোটেইখিনি এনেদৰে সানি পেলাই ভালদৰে এটা মিশ্ৰণ বনাই লোৱা হ'ল। এয়া ভালদৰে মিক্স কৰি আছে, যিহেতুকে পিঠাগুড়ি আছে তাতে। পিঠাগুড়ি আৰু কলখিনি ভালদৰে মিহলি হ'ব লাগিব, তেতিয়াহে আচলতে ভাল হ'ব। এতিয়া অলমষ্ট ৰেডি হৈয়ে গৈছেগৈ আৰু যিহেতুকে কলপাতৰ অভাৱ, সেয়েহে মায়ে প্ৰসাদ অনা কলপাতেই অকণমান আছিলে, তাৰে এনেদৰে পিঠাখিনি কলপাতত মেৰিয়াই দিছে। যিহেতুকে মোৰ কলপিঠা খাবলৈ বহুত মন গৈ আছিলে, সেইকাৰণে এনেদৰে মায়ে অকণমান মেনেজ কৰি দিছে। আৰু গাঁও জেগাত হ'লে ভাল হয়, আচলতে কলপাতৰ ইমান অসুবিধা নাথাকে, কিন্তু টাউনত সহজতে কলপাতৰ অভাৱ হয়, মানে সহজতে পোৱা নাযায়, গতিকে অকণমান অসুবিধা হৈ যায়। আৰু এয়া এনেদৰে টাৱাখনত পিঠা দুটা দি দিছে আৰু মাজে মাজে এনেকৈ কলপাতকেইখন লুটিয়াই দিছে সিজিবৰ কাৰণে দুয়োফালে। তাৰপিছত মায়ে এতিয়া এনেদৰে গোল কৰি আৰু সেই কাটা চামুচ পাতেৰে এনেকৈ ডিজাইন দি দিছে আৰু এনেকৈ ৰেডি কৰিছে গোলকেইটা পিঠাকেইখন। আৰু ইয়াৰে মায়ে পিঠা বনাব এইকেইখন, তাৰ বাবে এয়া ৰেডি কৰি আছে। আৰু এইফালে এয়া কলপিঠা ৰেডি হৈ গ'ল। তাৰপিছত এয়া বাকী পিঠাখিনিও এনেদৰে তেলত ভাজিছে। আপোনালোকেও এনেকৈ ভীমকল থাকিলে ট্ৰাই কৰি চাব পাৰে ৰেচিপিটো। আচলতে মোৰ ভীমকল খাবলৈ খুব মন গৈ আছিলে আৰু ঘৰৰ পৰা দি পঠিয়াইছিলে মায়ে। আৰু গৰমৰ কাৰণে কলখিনি প্ৰায় বেয়া হ'বলৈ ধৰিছিলে, সেইকাৰণে এনেদৰে পিঠা বনাই পেলোৱা হ'ল। গতিকে আপোনালোকেও এনেদৰে ভীমকলৰ পিঠা বনাই খাব। কলপাতত দি বনোৱা পিঠাটো আচলতে বেছি টেষ্টি হয়, আৰু জুইত বনালেতো আৰু টেষ্টি হয়, এটা স্মকি ফ্লেভাৰ আহে। গতিকে যিমান পাৰে আপোনালোকে সেইটোৱে খাবলৈ ট্ৰাই কৰিব। আৰু কলপাতত বনোৱা পিঠা খাই খতম কৰিলোঁ, আৰু এয়া পিঠাও আমাৰ ৰেডি হৈ গ'ল অলমষ্ট। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।